যেতিয়া মোৰ এক্টপিক প্ৰেগনেন্সি হৈছিল টিউবত হয় এইটো যিসকলে চিকিৎসা বিজ্ঞানৰ লগত জড়িত বা যিসকলে এই অসুখটোৰ সৈতে ফেচ কৰিছে তেওঁলোকে নিশ্চয় জানিব এক্টপিক প্ৰেগনেন্সি হোৱাৰ পাছত মোৰ কিছু বছৰ সন্তান সম্ভৱা মই হ'ব পৰা নাছিলোঁ তেতিয়া ভিন্নজনে ভিন্ন কথা আৰু সেই মানুহগৰাকী কিবা সমাজৰ পৰা একাষৰীয়া নিচিনা হৈ যায় আৰু সন্তান নথকাৰ কাৰণে কেতিয়াবা মই আজিও ভাবোঁ বহুত আছে সন্তান বহুতৰে হোৱা নাই বা নহয় কিছুমান কণ্টেষ্টো কৰিব নোৱাৰি মাতৃ নোহোৱাৰ বাবে সন্তানৰ মুখ নেদেখাৰ সময়ছোৱাত যিখিনি যন্ত্ৰণা হয় কেৱল মইহে বুজি পাইছোঁ মানে কেনেকুৱা ধৰণৰ সমাজৰ চাৱনিবিলাক বা কথাবিলাক কিছুমান স্বামীয়ে এইটো কথা কয় যে মই এইটো কাৰণে বেলেগ হৈ গ'লোঁ বা মই এইটো বেলেগ এগৰাকী মই পত্নী বিয়া কৰাব খোজোঁ যিহেতু মোৰ ৱাইফৰ সন্তান নহ'ল কিন্তু এইটোতো চুক্তি কৰা নাছিলে যে সন্তান দিলেহে মই তোমাক ৰাখিম বা ভাল পাওঁতে কেতিয়াওতো কোৱা নাছিলে যে যদি তোমাৰ সন্তান নহয় মই তোমাক ভাল পাব নোৱাৰিম তেনেকুৱাতো চৰ্ত ৰাখি কোনেও ভাল নাপায় তেনেকুৱা চৰ্ত ৰাখি বিয়াও নাপাতে কিন্তু যদি মানুহজনে বেলেগ ধৰণৰ এটা স্বভাৱ ল'বলৈ ধৰে বেলেগ ধৰণৰ সলনি হয় এইবিলাকক এটা এটা ইছ্যু বনাই লয় সেইবিলাক আচলতে সেই পুৰুষজনৰ এটা দুৰ্বলতা বা এটা বেয়া চৰিত্ৰ বুলিহে মই ক'ব খোজোঁ বেয়া মানসিকতা বুলি ক'ব পৰা নাই হয় কিন্তু সেই স্বামীজনী যদি কালিলৈ অসুখীয়া হৈ যায় নাৰীগৰাকীয়ে কিন্তু সম্পূৰ্ণ শুশ্ৰূষা কৰে আৰু সেই পুৰুষজনক কেতিয়াও অৱহেলিত বুলি নাভাবে কিন্তু নাৰীগৰাকীয়ে আমাৰ সমাজত অৱহেলিত হৈ যায়